স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হৈছে নান কাটা। আহকচোন আমি কেনেদৰে নান কাটা বনাওঁ। বাটাৰ, 1 কাপ ৰিফাইন, 1 কাপ চেনি, এইখিনি মিক্স কৰি ল'ব। বেকিং পাউডাৰ, 1 কাপ ময়দা, এইখিনি মিক্স কৰি ল'ব ভালদৰে। তাৰপিছত আধা কাপ বেচন, হাতেৰে মঠি ল'ব। এতিয়া ভাল হ'ব। ঘৰতে সহজতে বনাই খাব পাৰি, আপোনালোকে ট্ৰাই কৰিব। হৈ গ'ল, এতিয়া বনাবলৈ ওলাইছোঁ। বাদাম দি দিছোঁ, বাদাম খিনি দিছোঁ। এইটো অপচনেল হয়, দিব পাৰে, নিদিলেও হয়। হৈ গ'ল। এতিয়া মই চচ লৈছোঁ, ইয়াতে নান কাটাকেইটা বহাই দিছোঁ। গেছটো ল' ফ্লেমত ল'ব। মই ঢাকনিখন মাৰি দিছোঁ। বিস্কুট ৰেডি
ৰেডি হৈ গ'ল।